নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালো গাইজ বহুত দিন ব্লগ দিয়া নাছিলে ভাবিলো আজি এটা ব্লগ দিওঁ আৰু এইফালে আমাৰ আপাই টেঙা পাৰি আছে আজি আমি টেঙা খাম আৰু পেহি মানে নলবাৰী বিয়া সোমাইছে পেহিও আহিছে ভাবিলো লগতে খাওঁ আৰু এইফালে আমাৰ আপাই টেঙা কাটি আছে আপাই টেঙা পাৰিলেও এতিয়া কাটিও আছে আৰু আজি বোলে কমলা লগত খাব নাজানো খাই পোৱা নাই আপাই টেঙা কাটিছে আমি খাম আৰু প্ৰথম খাম ন কমলা আৰু হেৰি লগত খাই নাই পোৱা খালি কমলা হেই পুলিলা মই দাউলিয়া নেকি কমলা পুলি এটা ওলালে টাবত দিলু ধুনীয়া ওলালে তুমি কাটিং কৰিলে টাবতে পাও থাকিব কাটিং কৰিব লাগিব বাটিটো লৈ আহিছো বাটিটো নিব পাহৰি গৈছিলো ইফালে আপাই মজাকে বিটাই দিয়ক আমি টেঙা খাবানে হে নোকোৱা খোৱা যদি উঠা আমাৰ পেহি শুই আছিলে মই শুৱাৰ পৰা উঠাইছো টেঙা খাবৰ কাৰণে আৰু আমাৰ পেহি টেঙা ইমান ভাল পায় শুৱাৰ পৰা উঠি আহিছে টেঙা খাবৰ কাৰণে আৰু এইফালে আমি চবে খাই লওঁ এতিয়া মজাকে টেঙা খাই মেলি হৈ গ'ল আৰু এতিয়া বনাব আলু চপ আৰু মানে গধূলি চাহ খাবৰ কাৰণে ল'ৰাটো আহিছিলে আকৌ আলু চপ বনোৱালে সেনেকুৱা নেকি আৰু গাই চাটনি বনোৱাৰ দায়িত্বটো মোক দি দিছে আৰু এইফালে মই চাটনি বনাবৰ কাৰণে বস্তুখিনি বিচাৰি লৈছোঁ আৰু এইফালে নৰসিংহ মচন্দৰী আৰু লাইপাত দিম আৰু এইখিনি এতিয়া ধুনীয়াকৈ ধুই লওঁ আৰু ইয়াত দিছোঁ নিমখ ৰচুন আৰু জলকীয়া আৰু বেলেগ একো দিয়া নাই আৰু এইখিনি মিক্সিত এতিয়া গুড়ি কৰি ল'ম ধুনীয়াকৈ দাদাৰ ষ্টাইলত আলু চপ বনাই খুৱাব আমাক আৰু আলু চপ বনাবৰ কাৰণে লৈছে বিস্কুট আৰু বিস্কুটখিনি প্ৰথমে গুড়া কৰি ল'ব আৰু এইখিনি বেচন অলপ ডাঠ কৰি লৈছে নহ'লে আলু চপত নালাগিব আৰু এইখিনি প্ৰথমে আলুখিনি বইল কৰি লৈছোঁ আৰু এতিয়া চবেই মিলি গুচাই যাওঁ আৰু এইখিনি গুচোৱা হৈ গ'ল মছলাখিনি দি দিছে জিৰা দিলোঁ তাৰপিছত আকৌ ৰেড চিলি দিলোঁ ৰেচিপি দিলে ৰেড চিলি ৰেড চিলি ভালকে নাচয় ঘৰত তাৰমানে আধা জনাকে বনাব খোজে জানো বুলি কয় আধা চাই কেনে দৰকাৰখন বনাই দিওঁ অলপমান ভালকে চাই থাকে বাইদেউ ঘৰত গৈ কৰিব কি মই জানো বনাব বুলি কয় বৰ্তমান আলুখিনি আছে ফেনৰ তলত ঠাণ্ডা হ'বৰ কাৰণে দিছে আৰু গাইছ কোনো এনেই থকা নাই চবেই কাম কৰি আছে এফালে দাদাই দি আছে আৰু আমাৰ পেহাই বনাই আছে আৰু এফালে পেহী আলু খাই আছে কিবা এটা কৰি আছে মানে বইল আলু খাই আছে মানে কেৰাহীটো বেছি হেৰি হৈ গ'ল নাই কিবা এটা দিয়া কৰি পাছত এইটো হেৰি আছিলে নুঠিলে হ'ব ন আলুহে লাগে ধুনীয়া আলু চপ ধুনীয়া মানুহে বনাইছে আমি ধুনীয়া মানুহে খাম খোৱা মানুহটোহে আমি ধুনীয়া অকমান খোৱা আকৌ অকমান দুৱালে কৰিব আকৌ অলপ মিঠা মিঠা লাগিছে বিস্কুটটো কৰা নাই ভাল লাগিছে খালি দেই বহুত টেষ্টি আছে আৰু গাইছ আলু চব বনি ৰেডি হৈ গ'ল আৰু এতিয়া পেহিয়ে চাহ বনাই আছে চাহটো হ'লে মানে খাবই পাৰিম আৰু গাইছ আপোনালোকে এনেকৈ বনাই খাই চাব কেনেকুৱা লাগে ক'ব মোক জনাব সেইখিনি নিচাব
এইখিনি আমাৰখিনি লৈ যাওঁ লৈ আহিছোঁ অলপ আৰু এইফালে আমাৰ সৰু বাবুতে মোবাইল চাই আছে আলু চপ কৈ দিয়া ধাইনো দাদাই বনাইছে আকৌ দিয়া আৰু গাইছ আছিলে ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক এটা কৰিবলৈ একদম নাপাহৰিব এতিয়ালৈ বাই বাই